ভাৰতীয় পৌৰাণিক ইতিহাসত শ্ৰী হনুমান ভক্তি, শক্তি আৰু অটল নিষ্ঠাৰ এক অমৰ প্ৰতীক। পৱনপুত্ৰ হনুমানে নিজৰ সমগ্ৰ জীৱন ভগৱান শ্ৰীৰামৰ সেৱাত উৎসৰ্গা কৰিছিল। তেওঁ বাল ব্ৰহ্মচাৰী আছিল, কিন্তু ইতিহাসৰ পাতত এটা এনে তথ্য উল্লেখ আছে যিটো শুনি আপুনিও আচৰিত হ'ব যে ব্ৰহ্মচাৰী হনুমানৰ এজন পুত্ৰ সন্তান আছিল। বাল্মীকি ৰামায়ণত ব্ৰহ্মচাৰী হনুমানৰ পুত্ৰ মকৰধ্বজৰ জন্মৰ বিৱৰণ পোৱা যায়। মকৰধ্বজৰ জন্মক লৈ এটা প্ৰশ্ন উঠে, যেতিয়া শ্ৰী হনুমান বাল ব্ৰহ্মচাৰী আছিল তেন্তে তেওঁ পিতৃ কেনেকৈ হ'ল? মকৰধ্বজৰ জন্মৰ কাহিনী বাল্মীকি ৰামায়ণ আৰু কিছুমান পৌৰাণিক গ্ৰন্থত পোৱা যায়। কোৱা হয় যে যেতিয়া হনুমানে মাতৃ সীতাৰ সন্ধানত লংকালৈ গৈছিল আৰু ৰাৱণৰ আদেশত তেওঁ নেগুৰত জুই লগাই দিয়া হৈছিল, তেতিয়া তেওঁ সেই জ্বলন্ত নেগুৰে সমগ্ৰ লংকা দাহ কৰিছিল। লংকা দহন কৰাৰ পিছত নেগুৰৰ জুই নুমুৱাবলৈ আৰু নিজৰ দেহ শীতল কৰিবলৈ তেওঁ সমুদ্ৰত জঁপিয়াই পৰিল। লংকাৰ প্ৰচণ্ড অগ্নিৰ বাবে তেওঁৰ দেহৰ তাপমাত্ৰা অত্যন্ত বৃদ্ধি পাইছিল। সেই সময়ত দেহৰ পৰা ওলোৱা এটা ঘামৰ টোপাল সমুদ্ৰৰ পানীত পৰিল। সেই সময়তে সেইফালেৰে সমুদ্ৰৰ এটা মাছ আহাৰ বিচাৰি ঘূৰি ফুৰিছিল। সেই মাছটোৱে অজানিতে হনুমানৰ সেই ঘামৰ টোপালটো গিলি পেলালে। সেই টোপালৰ প্ৰভাৱত মাছটো গৰ্ভৱতী হৈ পৰিল। এবাৰ পাতাল লোকৰ ৰজা অহিৰাৱণৰ দাসসকলে সমুদ্ৰত মাছ ধৰিবলৈ আহোঁতে সেই মাছটো ধৰি লৈ গ'ল। মাছটো কটাৰ সময়ত তাৰ পেটৰ পৰা এজন বালক ওলাই আহিল। সেই বালকৰ ৰূপ বান্দৰ আৰু মাছৰ সদৃশ আছিল। মাছৰ পেটৰ পৰা জন্ম লোৱাৰ বাবে তেওঁৰ নাম ৰখা হ'ল মকৰধ্বজ। মকৰধ্বজ আছিল অত্যন্ত শক্তিশালী আৰু পৰাক্ৰমী। অহিৰাৱণে মকৰধ্বজক নিজৰ সেৱাত ৰাখিলে আৰু পিছলৈ তেওঁক পাতালপুৰীৰ দুৱাৰপাল হিচাপে নিযুক্তি প্ৰদান কৰিলে। যেতিয়া ৰাম ৰাৱণৰ যুদ্ধ চলি আছিল তেতিয়া ৰাৱণৰ আদেশত অহিৰাৱণে অতি চলনাৰে ৰাম আৰু লক্ষ্মণক অপহৰণ কৰি পাতালপুৰীলৈ লৈ গৈছিল। এই ঘটনাত বানৰ সেনা শোকাকুল হৈ পৰিল, কিন্তু বিভীষণে এই গোপন কথা হনুমানৰ আগত প্ৰকাশ কৰিলে। তেতিয়া ৰাম লক্ষ্মণক উদ্ধাৰ কৰিবলৈ শ্ৰী হনুমান পাতালপুৰীলৈ গ'ল। পাতালৰ দুৱাৰত হনুমানে এজন বানৰক দেখা পালে। এই দৃশ্য দেখি তেওঁ স্তম্ভিত হ'ল। তেওঁ মকৰধ্বজক নিজৰ পৰিচয় সুধিলে। মকৰধ্বজে ক'লে, মই হনুমান পুত্ৰ মকৰধ্বজ আৰু পাতালপুৰীৰ দুৱাৰপাল। এই কথা শুনি হনুমানৰ খং উঠিল। তেওঁ ক্ৰুদ্ধ হৈ ক'লে, তই কি কৈছ? মই বাল ব্ৰহ্মচাৰী, তেন্তে তই মোৰ পুত্ৰ কেনেকৈ হ'ব পাৰ? তেতিয়া মকৰধ্বজে তেওঁৰ উৎপত্তিৰ সমগ্ৰ কাহিনী হনুমানৰ আগত বৰ্ণনা কৰিলে। শ্ৰী হনুমানে স্বীকাৰ কৰিলে যে সেয়া তেওঁৰে পুত্ৰ, কিন্তু তেওঁ ক'লে যে এতিয়া তেওঁ পাতাললৈ প্ৰভু শ্ৰীৰাম আৰু লক্ষ্মণক উদ্ধাৰ কৰিবলৈ আহিছে। হনুমানৰ কথাত মকৰধ্বজে ক'লে, পিতাশ্ৰী, মই আপোনাৰ পুত্ৰ ঠিকেই, কিন্তু বৰ্তমান মই মোৰ স্বামীৰ সেৱাত নিযুক্ত। আপুনি ভিতৰলৈ কোনো কাৰণতে যাব নোৱাৰিব, আৰু যদি আপুনি সঁচাই যাব বিচাৰে তেন্তে মোৰ সৈতে যুদ্ধ কৰিব লাগিব। হনুমানে বহু প্ৰকাৰে মকৰধ্বজক বুজাবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ দুৱাৰৰ পৰা আঁতৰ নহ'ল। তেতিয়া তেওঁলোক দুয়োৰে মাজত ভয়ংকৰ যুদ্ধ আৰম্ভ হ'ল। অৱশেষত হনুমানে মকৰধ্বজক পৰাস্ত কৰি ভিতৰলৈ প্ৰৱেশ কৰিলে। তেওঁ খোজাকৈ সেই মন্দিৰলৈ গ'ল য'ত অহিৰাৱণে ৰাম আৰু লক্ষ্মণক বলি দিবলৈ ওলাইছিল। শ্ৰী হনুমানক দেখি চামুণ্ডা দেৱী তাতৰ পৰা অদৃশ্য হ'ল। হনুমানে দেৱীৰ ৰূপ ধাৰণ কৰি তাত নিজকে স্থাপন কৰিলে। অহিৰাৱণে পূজা অৰ্চনা কৰি ৰাম লক্ষ্মণক বলি দিবলৈ তাৰোৱাল উঠাওঁতেই হনুমানে ভয়ংকৰ গৰ্জনেৰে প্ৰকাশ পাই সেই তাৰোৱালেৰে অহিৰাৱণক বধ কৰি ৰাম লক্ষ্মণক মুক্ত কৰিলে। পাতাল লোকৰ পৰা উভতি আহোঁতে শ্ৰীৰামে পাতালৰ দুৱাৰত বন্দী কৰি ৰখা মকৰধ্বজৰ বিষয়ে সুধিলে। তেতিয়া হনুমানে সমগ্ৰ ঘটনা বৰ্ণনা কৰিলে। শ্ৰীৰামৰ আদেশত মকৰধ্বজক মুক্ত কৰা হ'ল। তেওঁ প্ৰভু শ্ৰীৰামক চিনিব পাৰি তেওঁৰ আগত শিৰ দোৱালে। যিহেতু অহিৰাৱণৰ মৃত্যু হৈছিল, সেয়েহে শ্ৰীৰামে মকৰধ্বজক ৰাজ্য অভিষেক কৰি পাতালৰ ৰজা হিচাপে ঘোষণা কৰিলে আৰু ক'লে যে ভৱিষ্যতে তেওঁ নিজৰ পিতাৰ দৰে আনৰ সেৱা কৰিব। তেওঁলোকে মকৰধ্বজক আশীৰ্বাদ দি পাতাল লোকৰ পৰা বিদায় ল'লে, আৰু এইদৰেই মকৰধ্বজ হনুমান পুত্ৰ হিচাপে পৰিচিত হ'ল। বন্ধুসকল, আপোনালোকৰ এই কাহিনীটো কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।